দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰত উদ্যোগত 17 বিঘা ভূমিত মাকৈ খেতি। সমগ্ৰ দেশজুৰি কোভিড-19ৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে দেশৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে বানপানীৰ তাণ্ডৱ। এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহ, শস্য পথাৰ আৰু পশুধনৰ বিস্তৰ ক্ষতিসাধন হয়। বিশেষকৈ বিভিন্ন পশুধনত বানপানী উটি যোৱাৰ লগতে খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰা দেখা যায়। এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ দুধনৈস্থিত গোৱালপাৰা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰটোৰ চৌহদত থকা প্ৰায় 17 বিঘা ভূমিত প্ৰথমবাৰৰ বাবে হাইব্ৰিড মাকৈ খেতি আৰম্ভ কৰিছে। 4750 জাতৰ এইবিধ হাইব্ৰিড মাকৈ গছৰ পৰাই পশুধন উপযোগী চাইলেজ পশুধনৰ খাদ্য প্ৰস্তুত কৰা হয়। চাইলেজ প্ৰস্তুত কৰাৰ বাবে এইবিধ মাকৈ অতি উত্তম। কৃষি বিজ্ঞান কেন্দ্ৰটোৰ বিজ্ঞানী তথা শস্য ৰক্ষা বিশেষজ্ঞ ডক্টৰ হৰিচৰণ কলিতাৰ সংবাদ মাধ্যমক জনোৱা মতে 4750 প্ৰজাতিৰ হাইব্ৰিড মাকৈবিধত লিগনিনৰ পৰিমাণ কম থাকে বাবে পশুধনৰ বাবে ই অতি সোৱাদযুক্ত হয়। এই প্ৰজাতিৰ মাকৈৰ পৰা প্ৰস্তুত কৰা চাইলেজত অধিক পৰিমাণে শক্তি পোৱাৰ লগতে অধিক পৰিমাণৰ পুষ্টিপূৰক মৌল, খনিজ পদাৰ্থ আৰু প্ৰটিন ইত্যাদি পোৱা যায়। শস্য ৰক্ষা বিশেষজ্ঞ ডক্টৰ হৰিচৰণ কলিতাই জনোৱা মতে এই মাকৈ গছবোৰত মাকৈ লগাৰ পিছত গছবোৰ মৰি যায়। নাযাওঁতে সেউজীয়া হৈ অৱস্থাত ফলসহ গছজোপা গুৰিতে কাটি সম্পূৰ্ণ গছডালেৰে সৈতে মেচিনত দি গুৰি কৰি লোৱা হয়। তাৰপিছত এই গুৰিবোৰ বিশেষ পদ্ধতিৰ একোটাকৈ প্লাষ্টিকৰ মোনাত সুমুৱাই বতাহ নোপোৱাকৈ বান্ধি থোৱা হয়। এনেদৰে থোৱাৰ ফলত পশুধনৰ খাদ্য উপযোগী চাইলেজ সেৱা মাহলৈ বেয়া নোহোৱালৈকে থাকে। বানপানীৰ সময়ত ঠাই বিশেষে যেতিয়া পশুধনৰ খাদ্য নাটনি হয় তেতিয়া চাইলেজ পশুধনৰ মাজত বিতৰণ কৰি নাটনি দূৰ কৰা হয়। বিশেষকৈ গোৱালপাৰা জিলাত বানপানীত পশুধনৰ মাজত খাদ্যৰ নাটনিয়ে দেখা দিলে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ পৰাই এই নাটনি দূৰ কৰিব পৰা যাব। আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ কৃষি অভিযন্তা বেঞ্জামিন কামানে কয় যে ব্যৱসায় প্ৰচুৰ সম্ভাৱনা থকা এইবিধ মাকৈৰ খেতি কৰিবলৈ কোনোবা যদি আগুৱাই আহে তেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰটোৱে দিহা পৰামৰ্শৰে সহায় সহযোগিতা আগবঢ়াব। কৃষি অভিযন্তা কামানে সম্ভৱ হলে এইবিধ খেতি বিঘাত হিচাপত নতুবা হেক্টৰ হিচাপত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে কৃষকসকল। তেওঁ পুনৰ কয় যে যদি অসমৰ কৃষকসকলে এই মাকৈবিধৰ খেতি ব্যৱসায়িক ভিত্তিত কৰে তেতিয়া অসমৰ কৃষকে অধিক দাম দি পশু খাদ্য কিনিব লগা নহ'ব। কাৰণ পশুধনৰ বাবে যিবোৰ খাদ্য বজাৰত উপলব্ধ সেইবোৰ খাদ্যত 50% মাকৈ থাকে। আমাৰ এইটো যিটো মাকৈ খেতি যিটো সময়ত কৰা হৈছে সাধাৰণতে আমাৰ এইটো সময়ত পথাৰবিলাক খালী হৈ পৰি থাকে। গতিকে এইটো আমাৰ এটা এডিশ্যনেল ইনকাম হ'ব যদি কৃষকসকলে এনেধৰণে মূল খেতিৰ আগত মানে শালি ধানৰ আগত যদি এটা মাকৈ খেতি কৰে তেতিয়াহ'লে তেওঁলোকৰ ইনকামটো নিশ্চয় ডবল হ'ব, ইনকামটো যথেষ্টখিনি বাঢ়িব। আৰু লগতে ইতিমধ্যে কৈছেই যে বাৰিষা যিটো পশু খাদ্যৰ যিটো অভাৱ এই অভাৱটো পূৰণ হ'ব। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে সাধাৰণতে কি হয় আমি মাকৈ খেতি সকলোৱে ঘৰে ঘৰে কৰে, 10 ডাল 20 ডাল কৰে, কিন্তু তাৰ সলনি যদি বিঘা হিচাপত কৰে বা হেক্টৰ হিচাপত কৰে তেতিয়াহ'লে নিশ্চয় সেইটোৰ পৰা এটা অৰ্থনৈতিক লাভালাভ এটা হ'ব। আৰু কি হ'ব সেইটো হোৱাৰ লগে লগে আমাৰ যিবিলাক পশু খাদ্য থাকে পশু খাদ্যবিলাকৰো হয়তো দাম আমি কমাব পাৰিম যদি আমি ৰ মেটেৰিয়েল যিটো আমাৰ মেইনলি মাকৈ থাকে প্ৰায় 50% মান যিকোনো পশু খাদ্যত। গতিকে মাকৈ উৎপাদন যদি আমাৰ ইয়াত থলুৱাভাৱে হয় অসমত তেতিয়াহ'লে নিশ্চয় এই পশু খাদ্যৰ দামো কমি আহিব। গতিকে সেইকেইটা গুৰুত্বপূৰ্ণ কথা এই খেতিটো। এই খেতিটো বাহিৰত মানে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নিশ্চয় হয় যথেষ্ট হয়। বিহাৰত বহুত হয়। বিহাৰত এটা ঠাই আছে তাতে পূৰা ৰেক লোডিং কৰে, তেওঁলোকে ট্ৰেইনত লোডিং কৰে। গতিকে এনেকুৱা ধৰণৰ স্কেলতো তেওঁলোকে কৰে। মানে অসমতো যদি এই খেতিটো কৰা যায় তেনেহ'লে ভৱিষ্যত মানে এটা ব্যৱসায়ৰ সুযোগ এটা হয় যথেষ্ট সম্ভাৱনা আছে অসমত। আৰু অসমত বিশেষকৈ মাকৈ খেতিটো এনেধৰণে নকৰাৰ কাৰণেই আমাৰ ইয়াত ফিড মিল এতিয়ালৈকে ছাকচেছ হোৱা নাই। এতিয়া বাহিৰৰ পৰা ফিডবিলাক আহে গতিকে দাম বেছি হয়। আৰু ফিডৰ দাম বেছি হোৱাৰ লগে লগে ধৰি লওক ব্ৰইলাৰে হওক বা গাহৰিয়ে হওক বা জাৰ্চি সকলোৰে কি হয় প্ৰডাক্টত দামটো বাঢ়ি যায় সেইটো কাৰণে। হয় চাওক আমাৰ কি হয় মাকৈ খেতি ইন জেনেৰেল গোটেই মানে আমাৰ অসমতে হয়,
কিন্তু আমাৰ কথাটো হৈছিলে যে এই মাকৈ খেতিটো আমি যেতিয়া ক'ভিডৰ পৰিস্থিতিটো আহিল অহাৰ পিছত আকৌ এটা আমাৰ মানে সমস্যা এটা আহিবলৈ মানে ওলাইছে এইটো বানপানী। গতিকে বানপানীৰ সময়ত কি হয় যে আমাৰ যিখিনি আমাৰ অসমৰ মানে পশুধন বিশেষকৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পশুধনখিনি বহুত অনিষ্ট হয় বা বহুত মৰে, কাৰণ এইটো খাদ্যৰ অভাৱত। গতিকে এইটো এটা আমি চিন্তা কৰি আমি এটা কি কৰিলোঁ যে আমি কণ্টিনজেঞ্চি প্লেনিং, এইটো মানে যে বানপানীৰ সময়ত আমি পশুধনখিনি কেনেকৈ আমি সুৰক্ষা দিব পাৰিম খাদ্যৰ ফালৰ পৰা। গতিকে খাদ্য যোগানৰ সেইটো উদ্দেশ্য কৰি আমি মাকৈখিনি আমি কৰিছিলোঁ। এই মাকৈখিনি আমি নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিক আমাৰ গুৱাহাটীত আমাৰ হেড অফিচ আছে, তেখেতসকলৰ সহযোগত আমি ইয়াতে 2 হেক্টৰ মাটিত প্ৰায় 15 বিঘা মাটি আমাৰ এই মাটিখিনিত আমি মাকৈটো কৰিছোঁ। এই মাকৈটোৰ জাতটো হৈছে আপোনাৰ হাইব্ৰিড 4750 হাইব্ৰিড মেজ। গতিকে এইটোত তাৰমানে কি হয় যে এইটো চাইলেজ বনোৱাৰ কাৰণে আমাৰ মেইনলি আমাৰ উদ্দেশ্য। চাইলেজ মানে কি হয় যে আপোনালোকে জানে যে চাইলেজটো এনেকুৱা যে আমি এতিয়া এই ক্ৰপটো আমি হাৰ্ভেষ্ট কৰি আমি এইটো মানে মেচিনত গুড়া কৰি পেলাই তাক আমি প্লাষ্টিকৰ ঠঙত এনাৰবিক কণ্ডিশ্যন মানে বতাহ বায়ু চলাচল এয়াৰ টাইট কৰি পেলাই আমি এইটো ষ্ট'ৰ কৰি থাকিম। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, ইয়ৰ নিউজ আছাম।